चिरां जिल्लानि बासुगावआव फिन डाकातिनि उदखार। बासुगाव थानानि बेंखनाव थानाय रांसारजां गामिनि थागिबि दालिमि देबिनि नखराव दुथांफोरनि डाकाति। थांनाय हरनि 2:30 रिंगासो समाव डाकातिफोरा सिखा देखायना दालिमि देबिनिफ्राय सना आरो रां लाना थाङो। फारसेथिं डाकातिफोरा मुकुल शर्मानि बिसि दालिमि देबिखौ सिखाजों दानना गोब्राब जोखोम खालामना गालाङो। बे समाव दालिमि देबिया लवार आसाम देहा फाहामसालियाव फाहामथाय लागासिनो दं होनना नखरनि सोद्रोमाफोरा फोरमायो। नखरनि सोद्रोमाफोरा होस्रिखावनायखौ खोनानानै साखाथिनि सुबुंफोरा फैना हेफाजाब खालामफैयो। फारसेथिं डाकातिफोरा जाथायसालिनिफ्राय खारगलाङो। जाथायनि बागै खौरां मोननानै चिरां जिल्लानि पुलिस बिफानगिरि प्रानजित बराया जाथायसालियाव नुजाफैयो। लोगोसेनो बे जाथायनि सायाव गोख्रों नायबिजिरनाय जागोन आरो डाकातिफोरखौ थाबैनो हमना साजा होगोन होनना खोथा होयो। राति 2:05 মইতো কালা মানুহ কাণেদি নুশুনো আৰু টোপনি হ'লে ভাল টোপনি 2:05 মোৰ পৰিবাৰে যে উঠক মুকুলৰ কিবা হৈছে। মই ভাবিলোঁ মুকুলৰ কঁকাল অপাৰেশ্যন কৰাত চিৰিয়াছ কিবা হৈছে। এইবোলে ওলে দৰ্জাৰ খিল খুলিলোঁ, খুলিব নোৱাৰোঁ। খিল খোলোঁ কিন্তু বাহিৰত যেতিয়া পিছৰ ৰুমটোতো খুলি চালোঁ, ওলাব নোৱাৰোঁ। এই কথা বেতাল কাৰোবাই হেৰি কৰিছে, কোনোবাই বাহিৰত খিল দিছে। তেওঁ খিৰিকী খুলি চাই দেখে মুকুলক বান্ধি থোৱা। আটা পাতা এই কৃষ্ণ নামৰ ল'ৰাটো আহি আমাক দৰ্জা খুলিছে। ইতিমধ্যে ডকাইতি কৰি ওলাই গৈছে। সম্ভৱ 1:30 পৰা 2টাৰ ভিতৰত ডকাইতি কাৰ্য সম্পন্ন হৈছে। তাৰমানে মুকুলে ওলোৱাৰ লগে লগে কৈছে হাল্লা ৰল নকৰিবি, নহ'লে মাৰি শেষ কৰি দিম। মুকুলক কৈছে শেষ কৰি দিম বুলি কৈছে। মুকুলক শেষ কৰি দিম বুলি কোৱা সি বান্ধি থোৱাটো আৰু মাত মাতা নাই, তাক লুটপাই দিছে। বোৱাৰী সম্ভৱ এই কিবা দিয়াত অলপ টানাটানি কৰিছে নেকি। কাণৰ সোণা, গলৰ চেইন, হাতৰ খাৰু সমস্ত নিয়াৰ উপৰিও লকাৰটো ভাঙি তাৰে সোণাৰ ষ্টক, মুকুলৰ টকা এনেকৈ আপোনাৰ কি বুলি কয় গুৰুকুলত মাইনাজনীৰ ডিউজ 12,500 টকা সেইখিনি আজি দিয়া কথা আছিল, সেইবিলাক গোটেই উঠাই লৈ গৈছে। মুকুলৰ মিড ডে মিলৰ টকা উঠাই লৈ গৈছে। তাৰ নিজৰ জমা টকা হাতত থকা চব উঠাই লৈ গৈছে। মুঠতে একেবাৰে ৰিক্ত হস্ত কৰি থৈ দিছে। কিমানজন আছিল? কিমানজন আছিল? কিমানজন আছিল? মানুহ কেইজন আছিল? মানুহ মুকুলৰ পৰা শুনা মতে 4জন। বন্দুক নাছিল। এটা আছিল দৰ্জা কোবোৱাৰ কাৰণে ডাঙৰ হাতুৰি, আৰু আছিলে হেৰি আপোনাৰ মস্ত লম্বা হাতে দাও, যাক ডেগাৰ বুলি কয়। দুখ পাইছে নেকি ঘৰৰ মানুহ? এই মোৰ বোৱাৰী বাছে না মৰে ঠিক নাই। ইয়াতে কাটছে, ইয়াতে হানছে, ইফালে খুন কৰিছে, ইফালে মাংস ওলাই গৈছে। মানে চেতনা নোহোৱাকৈ হস্পিটেল নি ICUত ভৰাই থৈছোঁ। বৰ্তমান লোৱাৰ আসামত আছে। যোৱাকালি ৰাতি তেতিয়া প্ৰায় 2:10-15 মানত এটা বাজিছে। তেতিয়া মানে মই ৰাতি সেই 2:15 মানত এটা বিকট এটা শব্দ এটা মানে শুনি পাইছোঁ। বিকট শব্দ মানে কোনোবাই চিঞৰি আছে, ইমান ৰাতি কোনে চিঞৰি আছে সেনেকৈ এটা শব্দ শুনি পালোঁ। মই প্ৰথমতে মই ভাবিছিলোঁ যে মোৰ দেউতাও তেনেকুৱা কিবা ৰাতি শুৱতে এনেকুৱা চিঞৰে, তেনেকুৱা ভাবিছিলোঁ মই। যেতিয়া উঠি চালোঁ, মই দেউতাকক মাত দিলোঁ, মাক মাত দিলোঁ, মোৰ ফেমিলিক মাতি দিলোঁ যে মোৰ ঘৰ নহয়তো, মোৰ পিছৰ কাষৰ ঘৰত পৰা তেখেতৰ মাত এটা আহি আছে। অলপ পিছতে মোৰ নাম মাতি তেখেতে মাতি আছিলে, কৃষ্ণ খুৰা, মোক খুৰা বুলি মাতে, খুৰা বুলি তেখেতে মোক মাতি আছিলে। সেই মাতাৰ পিছতে মই ঘৰৰ মানুহখিনিক কৈ মই ডাইৰেক্ট লগালগ মই টৰ্চ লৈ সিহঁতৰ ঘৰত আহিলোঁ। মই আহি মানে এটা এনেকুৱা এটা মানে পৰিৱেশ এটা দেখা পালোঁ, যিটো মানে মই কল্পনাৰ বাহিৰত। সেই ৰাতি 2:15 পিছত যে যিজন ভিক্টিম গিৰিধৰ শৰ্মা, তেখেতক বাৰাণ্ডাৰ পষ্টত তেখেতক বান্ধি ৰাখিছে, আৰু এইপিনে পূবফালৰ ৰুমত তেখেতৰ মা দেউতাকক চিঞৰি আছে। মানে বাহিৰেদি লক কৰিছে, তাৰ মাক দেউতাকক খিৰিকী দি তেখেতে চিঞৰি আছে। এনেকুৱা অৱস্থাত তেখেতক মই পৰিস্থিতি দেখা পালোঁ। প্ৰথমতে মই তেখেতৰ মা দেউতাকক, মোৰ দাদা বৌ হয়, তেখেতক মই এই এলড্ৰপটো খুলি, দৰ্জাটো খুলি তেখেতক মই ওলাই দিলোঁ। ওলাই দিয়াৰ পিছত মই গিৰিধৰ শৰ্মাক মই খুলি দিব যাওঁতে তাৰ মাকে আহি মাকে খোলাৰ পিছতে মই খুলিলোঁ। মই খোলাৰ পিছত খুলি দিয়াৰ পিছতে মুকুল শৰ্মাক খুলি দিয়াৰ পিছত তেখেতে ঘৰৰ ভিতৰত দৌৰ মাৰিলে। ময়ো তেনেকুৱা অৱস্থাত মানে শুই উঠি আহিছোঁ। তেনেকৈ ময়ো মানে মোৰ ক'ত কি হৈছে মই ধৰিব পৰা নাই। কিন্তু যেতিয়া মই ভিতৰত মুকুল শৰ্মা গিৰিধৰ শৰ্মাই যেতিয়া ভিতৰত সোমাই গ'ল, ঘৰৰ ভিতৰত সোমাই যোৱাৰ পিছত এনেকুৱা এটা হৃদয় বিদাৰক এটা ঘটনা এটা দেখিলোঁ, যিটো মানে মোৰ কল্পনাৰ বাহিৰত আছিলে। তেখেতৰ ৱাইফে মানে পৰি আছিলে ৰক্তাক্ত অৱস্থাত। কি নাম?
তেখেতৰ তাইৰ নাম ডালিমী দেৱী। সেইটো অৱস্থাত দেখা পাই মোৰ একদম মানে মই নিজে মানে কল্পনাৰ বাহিৰত যিটো মানে একদম মানে মোৰ মানে বহুত বেয়া লাগি গৈছিলে। এনেকুৱা ৰাতি 2টা বজাত এটা ঘটনা হ'ব পাৰে এই ৰক্তাক্ত অৱস্থাত। সেইটো কিবা কৰি তাৰপিছত মই ওচৰ চুবুৰীয়া মানুহক মই ফোন কৰিলোঁ, এম্বুলেঞ্চক মাতি দিলোঁ। মই 108 আহিলে, ইঞ্জুৰিত আহি তেখেতক মই লোৱাৰ আছাম হস্পিটেল পঠাই দিলোঁ। তাৰপিছত পুলিচক মই ফোন মাৰিছিলোঁ, পোৱা নাছিলোঁ, কিন্তু মই নিজে থানাত গৈ খবৰখিনি মই দি তেতিয়া পেট্ৰলিং পাৰ্টি আছিলে, তেখেতে আহি চালে, চোৱাৰ পিছত মানে বাকী আপুনি কি বুজি পালে কেইজনমান এনে সেইটো তেতিয়া অৱস্থাতো আমি নাছিলোঁ, মই নাছিলোঁ তেতিয়া, কিন্তু ভিক্টিমৰ পৰা মই শুনি পাইছোঁ যে আমি 3জন না 4জন তেনেকৈ থকা বুলি কৈছিলে। আগ্নেয়াস্ত্ৰ আছিল নে চোকা অস্ত্ৰ? সেইটো ইমান নাজানো, কিন্তু কিবা এটা আছিল চোকা অস্ত্ৰ থকা বুলি কৈছিলে। কিন্তু কি লুটি নিয়া বুলি কৈছে? এইটোতো মোক কোৱা মতে সিহঁতৰ 2টা মোবাইল লৈ গৈছে। সেইটো 2টা মোবাইলৰ এটা মোবাইল পাইছে। আমি ৰাস্তাত এটা পৰি থকা পাইছিলোঁ, আমি ৰাতি পালোঁ। আৰু অলপ পইচা লৈ যাওঁ বুলি কৈছে, কিন্তু কিমান পইচা লৈ গৈছে সেইটো মই গম নাপালোঁ। সোণৰ গহনাও লৈ গৈছে লগতে। আমি ৰাতি আৰ্লি মৰ্ণিং এটা খবৰ পালোঁ, এই অঞ্চলটোত আমাৰ শৰ্মা উপাধিৰ মানুহজনৰ ঘৰত মানে দুৰ্বৃত্তৰ দল এটা আহি পেলাই লুটপাট কৰা বুলি। তো আমাৰ পুলিচৰ মানুহ ইমিডিয়েট আহিলে। তাৰপিছত তাৰ পুলিচ আহি পোৱাৰ আগতে এগৰাকী ইনজুৰ্ড আছিলে, মানে ৱাইফ যিগৰাকী, তো তেখেতক হস্পিটেললৈ শ্বিফ্ট কৰা হ'ল। লগতে যিজন হাজবেণ্ড তেখেতক লগতে গৈছে, তেখেত টিচাৰ হয় আৰু ৱাইফগৰাকী ৰেলত চাকৰি কৰে। এই ৰবাৰী ঘটনাটোত এতিয়ালৈকে কোৱা মতে 2জনৰ পৰা 3জনৰ ভিতৰত মানুহ আছে। কি বস্তু নিছে, কিমান নিছে এতিয়ালৈকে এচাৰ্টেইন কৰিব পৰা নাই, যিহেতু মহিলাগৰাকী ট্ৰিটমেণ্ট চলি আছে, তেখেতৰ আমি ষ্টেটমেণ্ট ল'ব পৰা নাই। ঘৰত সিটো পাৰ্টত মানে মানুহজনৰ মাক দেউতাক থাকে, তেওঁলোকক বোলে বাহিৰৰ পৰা বন্ধ কৰি থৈছিলে। চ' আমি তেওঁলোকৰো কথা চথাখিনি লৈছোঁ, ষ্টেটমেণ্ট লৈছোঁ। এতিয়া আমাৰ এটা টেকনিকেল টীম আহিব, আমি টেকনিকেল এক্সপেক্টছখিনি যি আছে সেইখিনি লৈ ইনভেষ্টিগেশ্যনটো যিমান প্ৰফেশ্যনেলি পৰা যায় সিমান প্ৰফেশ্যনেলি চাইণ্টিফিকেলি আমি আগবঢ়াম। আৰু মই আশা কৰিছোঁ যে যোন কালপ্ৰিট ইনভল্ভ আছে তেওঁলোকক সোনকালে আমি তেনেকুৱা কোনো কথা কোৱা নাই। মানুহজনে কোৱা মতে ডেগাৰৰ কথা কৈছে। চ' লেট আছ চি কি ওলায়। কিমানজন আছে? 2জনৰ পৰা 3জনৰ ভিতৰত বুলি কৈছে।